বন্ধুসকল মই আছো এতিয়া নৱগ্ৰহৰ গুৱাহাটী ৱাৰ সিমেট্ৰিৰ ভিতৰত এই ৱাৰ সিমেট্ৰিলে মই যেতিয়া আহো তেতিয়া দুটা কথা মনলৈ আহে প্ৰথম কথাটো হৈছে এই ৱাৰ সিমেট্ৰিখনত বিশ্বযুদ্ধৰ সময়ৰ জাপানৰ 11 জন সৈনিকৰ সমাধি আছিল আজিৰ পৰা 4 বছৰৰ আগতে জাপানৰ পৰা এটা প্ৰতিনিধি দল আহি ইয়াত বিচাৰি উলিয়াইছিল আৰু সেই 11 জন জাপানী সৈন্যৰ সমাধি ইয়াৰ পৰা উঠাই তেওঁলোকে নিজ দেশ জাপানলৈ লৈ গৈছিল মনলৈ আহে জাপানীসকলৰ দেশপ্ৰেমবোধ দ্বিতীয় কথা মনলৈ আহে যে যিটো জাপানী জাতিয়ে বিশ্বযুদ্ধৰ সময়ত এক যুঁজাৰু নিৰ্মম যুঁজাৰু জাতি হিচাপে প্ৰতিষ্ঠিত হৈছিল সেই জাপানী জাতি এতিয়া কেনেকৈ একোটা কপৌৰ দৰে নিৰ্জীৱ কৰ্মত মগন জাপানী নাগৰিকৰ দেশ হিচাপে প্ৰতিষ্ঠিত হৈছে এই প্ৰশ্নৰ উত্তৰ আমি বিচাৰি পাইছিলোঁ জাপানৰ টকিঅ'ৰ ৰাজপথত টকিঅ' ৰাজপথত দেখিছিলোঁ এটা সমদল আগবাঢ়ি আহিছিল আৰু তেওঁলোকে এটা আহ্বান জনাইছিল বিশ্বজুৰি এক আহ্বান দিছিল যে পাৰমাণৱিক অস্ত্ৰ বিলোপ হ'ব লাগে পৰ্যটক হিচাপে তেওঁলোকে আমাৰ স্বাক্ষৰ বিচাৰিছিল আমিও স্বাক্ষৰ দিছিলোঁ কাৰণ আমিও বিচাৰোঁ শান্তি আমি নিবিচাৰোঁ যুদ্ধ গতিকে পৰ্যটক হিচাপে আমি স্বাক্ষৰ কৰিছিলোঁ আজি এই ৱাৰ সিমেট্ৰিৰ ভিতৰতে সেইকাৰণে মই আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ ইয়াত থাকিয়ে যে মোৰ জাপান সম্পৰ্কীয় তৃতীয়টো এপিসড এই ঠাইতে 1945 চনৰ পুৱা আমেৰিকাই এই ঠাইতে এটম বম নিক্ষেপ কৰিছিল মানৱ ইতিহাসৰ প্ৰথম এটম বম আছিল ইয়াতে আৰু এই ধ্বংসলীলাৰ পিছত এই ঠাইখিনি কি হ'ব সেইলৈ জাপানত দুটা মতবাদৰ সৃষ্টি হৈছিল একাংশই কৈছিল যে এই বিভীষিকাময় স্মৃতি মুছি পেলোৱা হওক ইয়াৰ অৱশিষ্ট একো নাথাকক ইমান দুখৰ স্মৃতি আমি ৰাখিব নোখোজোঁ আন একাংশই কৈছিল এই স্মৃতি সংৰক্ষণ কৰা হওক এই স্মৃতিয়ে সদায় মানৱ জাতিক অন্ততঃ সোঁৱৰাই থাকিব যে এনেকুৱা যুদ্ধৰ শেষত কি হ'ব পাৰে এই দুই মতবাদৰ পিছত ঈশ্বৰটো স্বীকৃত হৈছিল আৰু 1995 চনত এই সংৰক্ষিত অঞ্চলটো ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰ হিচাপে স্বীকৃতি দিয়া হৈছিল যাতে বিশ্বই জানক ইয়াৰ নিউক্লিয়াৰ ৱেপনছ আমাক কিয় নালাগে আৰু আমিও নিশ্চয় এই ঠাইত আহ্বান জনাব পাৰোঁ যে যুদ্ধ নালাগে আমাক শান্তি হিৰোশ্বিমাৰ এই মেমৰিয়েলৰ সন্মুখত থিয় হওঁতে এটা কথা মনলৈ আহিছে ভাৰতীয় মূলৰ জাপান নিবাসী লেখক টিকু আয়াৰৰ যোৱা মাহত এখন কিতাপ উন্মোচন হৈছে সেই কিতাপৰ শেষ পৃষ্ঠাত সংলগ্ন এখন চিঠি য'ত এজন জাপানী পেইণ্টাৰে তেওঁলৈ লিখিছিল এনেকৈ চীনৰ পৰা প্ৰব্ৰজিত হৈ তেওঁৰ পৰিয়ালটো আহিছিল ইয়াৰে নাগাচাকি চহৰলৈ আৰু যেতিয়া তেওঁ আহি পোৱাৰ আগেয়ে যেতিয়া তেওঁ জন্মভূমি চহৰখন ধ্বংস হৈ গৈছিল তেতিয়া টকিঅ'ত যেতিয়া থাকিবলগীয়া হৈছিল আৰু পিছত পিতৃৰ মৃত্যুৰ পিছত তেওঁ এই পেইণ্টাৰজন আহি নাগাচাকিত উপস্থিত হৈ পেলাই এটা বৰষুণৰ
আশ্ৰয়ত চিঞৰি চিঞৰি কান্দিছিল। এই বৰ্ণনাৰ চিঠিখন মনলৈ আহিছে হিৰোশ্বিমাৰ এই ঐতিহাসিক এই মেমৰিয়েলৰ হৈ, য'ত মানৱ ইতিহাসৰ প্ৰথম বম ফটকা হৈছিল আৰু মানুহে গোটেই বিশ্বই সেই বিভীষিকা দেখি পাই কঁপি উঠিছিল। আৰু সেইকাৰণে এতিয়া বিশ্বৰ যিখিনি বুজন সংখ্যক দেশে আচলতে নিউক্লিয়াৰ ৱেপনছৰ বিৰুদ্ধে প্ৰাৰ্থনা কৰিছে। জাপানীসকলে আজি আবেদন জনাইছে যে নিউক্লিয়াৰ ৱেপনছ এলিমিনেট কৰিব লাগে। নিশ্চয় এইটো এটা সমৰ্থনযোগ্য। আমি চাইন কৰিছোঁ। Everything you know is in your mind. জাপানৰ ৰেংকজি টেম্পল। এইখিনি আমাৰ কাৰণে এইকাৰণেই গুৰুত্বপূৰ্ণ যে ইয়াত দেখিছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ মূৰ্তি মোৰ ওচৰত আছে আৰু ইয়াতেই আচলতে নেতাজীৰ মানে স্মৃতি বিজড়িত হৈ আছে জাপানৰ সৈতে নেতাজীৰ সম্পৰ্ক নিশ্চয় আমি সকলোৱে জানো। গতিকে জাপানত আহি নেতাজীৰ স্মৃতি বিজড়িত এই মূৰ্তিটোৰ সন্মুখীন হৈ নিশ্চয় গৌৰৱ অনুভৱ কৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা বিবেচনা কৰিব আৰু ন'টিফিকেশ্যন বেল ক্লিক কৰিব। নমস্কাৰ।